ৰেডি হৈ আছে মানে আমি ঘৰলৈ যাম মানে ফাইনেলি আহি পালোহি হেল্ল' গাইজ আজি আমি ঘৰলৈ যাম মানে বহুত দিনৰ পিছত আমি বহুত দিন যোৱা নাছিলোঁ এক্সাম হৈ আছিলে কাৰণে এমাহমান হ'ল আৰু তো এমাহ মানে বহুত দিন নিচিনা লাগে তো আজি যাম এতিয়া যাবলৈ ওলাম আৰু লাহে ধীৰে এতিয়া বেছি চাই নটা বজাত ওলাই যাম ইয়াৰ পৰা তাৰপিছত আপোনালোকক দেখাই দিম হেল্ল' এভৰিৱান আমি এতিয়া যাব লৈছোঁ এইটো আৰু এইফালে এইটো বেগ তো এতিয়া আমি যাওঁ আৰু গৈ থাকোঁ আৰু লাহে লাহে হেল্ল' এভৰিৱান এতিয়া আমি গাড়ীত উঠিলোঁ তো আমাৰ ঘৰ ক'ত কৈ দিছোঁ আমাৰ ঘৰ হৈছে টেঙাখাটত বেছি দূৰ নহয় অলপ 1 ঘণ্টা 1.5 ঘণ্টামান লাগিব আৰু তো এতিয়া আমি গাড়ীত উঠি মেলি গাড়ীখন ৰখি আছে যোৱা নাই বাৰু আপোনালোকক দেখাই থাকিম এতিয়া আমি গৈ আছোঁ তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আহি শেষত টেঙাখাট পালোহি আৰু তো ইয়াত বোলে এখন দেখিছে নহয় ইয়াত জ্বলি আছে জুই ইয়াত বোলে যোৱাকালি ৰাতি 2টামান বজাত জুই লাগিলে বুলি কৈছে কিমান 15খনমান দোকান জ্বলি গ'ল তো ভিডিঅ'টো চাই থাকক গাইজ ফাইনেলি আহি পালোহি কিমান 1.5 ঘণ্টা লাগিলে আৰু তো এতিয়া মানে খোজকাঢ়ি গৈ আছোঁ ভাইটি আহিব নিবলৈ তো অলপ দেৰি ৰখি দিওঁ ইয়াতে এইফালে যাম আৰু এতিয়া আমাৰ ডেকালৈ আহিছে মোক নিবলৈ এতিয়া আমি যাম আৰু ন ওলাই দিয়া আকৌ অলপ ইমান দিনৰ পিছত ওলাই দিয়া এতিয়া আমি যাওঁ ব'লক হেল্ল' এভৰিৱান এতিয়া মই আহি মেলি কাপোৰ চাপোৰ সলালোঁ ফ্ৰেছ হ'লোঁ তো এতিয়া মই ভাত অলপ খাই লওঁ এতিয়া যাব লৈছোঁ মানে ওচৰতে ভণ্টি এজনী শান্তি হ'ল তো তাত চুকত ভৰাব লাগে বুলি কৈছে তো মাতি থৈ গৈছে সেইকাৰণে মই আৰু পেহী ওলাইছোঁ যাবলৈ নাযাওঁ বুলি ভাবিছিলোঁ কিন্তু পেহীয়ে লগ হোৱাৰ কাৰণে যাবলৈ এতিয়া ওলাইছোঁ আৰু বতৰটো বেয়া গৈছে বৰষুণ দিছে কিবা ওলাইছোঁ এফালে পেহী ঐ দি দিয়া আকৌ নিদিয়ে আমি এতিয়া যাওঁ এফালে আমাৰ মাহঁতি ক'ৰ পৰা আহিছে কৈ দিয়া আকৌ আহিছা এজনী আমাৰ বৰমা হেল্ল' এভৰিৱান তো ভাবিলোঁ ভিডিঅ'টো আজি ইমানখিনিতে শেষ কৰি দিওঁ আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যাতে মই পিছলৈ আৰু নতুন ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আনিব পাৰোঁ তো তেন্তে আকৌ এটা নতুন ভিডিঅ'ত লগ পাম তো আজিলৈ বাই বাই